নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক এছিয়াৰ এখন বহু সুন্দৰ দেশ ফিলিপিনছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাৰ অফিচিয়েল নেম হৈছে ৰিপাব্লিক অৱ ফিলিপিনছ। ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 10 কোটি। ফিলিপিনছৰ ৰাজধানী হৈছে মানিলা আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰখন হ'ল কুইজন। এই দেশখনৰ কাৰেন্সি হৈছে পেছো আৰু ইয়াৰ এক পেছো ভাৰতৰ প্ৰায় 1.5 টকাৰ সমান হয়। এসময়ত স্পেইনৰ অধীনত থকাৰ বাবে ইয়াৰ সংস্কৃতিটো স্পেনিছ সংস্কৃতিৰ প্ৰভাৱ দেখা পোৱা যায় আৰু ফিলিপিনছ নামটো স্পেইনৰ এজন মহান ৰজা দ্বিতীয় ফিলিপৰ নামৰ আধাৰতেই ৰখা হৈছে। ফিলিপিনছ এছিয়াৰ এখন এনে দেশ য'ত খ্ৰীষ্টিয়ান জনবসতি আটাইতকৈ অধিক আছে আৰু ফিলিপিনছৰ 80%তকৈ অধিক লোকে ইছাই ধৰ্মৰ পালন কৰে। ফিলিপিনছ দক্ষিণ পূব এছিয়াৰ প্ৰথমখন দেশ যোনে ৱৰ্ল্ড ৱাৰ II পিছত স্বাধীনতা পাবলৈ সক্ষম হৈছিল। ৱৰ্ল্ড ৱাৰ IIৰ পিছত ফিলিপিনছক এখন বহু ধনী দেশ মনা গৈছিল আৰু ই জাপানৰ পিছতেই পূৰ্ব এছিয়াৰ দ্বিতীয় আটাইতকৈ ধনী দেশ আছিল। কিন্তু 1960ৰ পৰা 1985 চনৰ সময়ছোৱাত এই দেশখনত দুৰ্নীতি আৰু আন্দোলনৰ মাত্ৰা ইমানেই বাঢ়ি যায় যে সমগ্ৰ দেশখনৰ আৰ্থিক উন্নতি প্ৰায় শেষ হৈ যায়। অৱশ্যে যোৱা কেইটামান দশকৰ পৰা ফিলিপিনছে বহু দ্ৰুতগতিত প্ৰগতি কৰিছে। নকিয়া আৰু এৰিকছনৰ দৰে ডাঙৰ ডাঙৰ কোম্পানী মোবাইলত ব্যৱহাৰ হোৱা মাদাৰবোৰ্ডৰ প্ৰায় 80% সামগ্ৰী ফিলিপিনছে নিৰ্মাণ কৰে। ইয়াৰ উপৰি ফিলিপিনছত কম্পিউটাৰ হাৰ্ড ডিস্কো বহু পৰিমাণে তৈয়াৰ কৰা হয়। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি SMS-ৰ ব্যৱহাৰ ফিলিপিনছতেই কৰা হয়। ইয়াত প্ৰতিদিনে কোটি কোটি SMS-ৰ আদান প্ৰদান চলে। ফিলিপিনছত শিক্ষিতৰ মাত্ৰা প্ৰায় 96% আৰু ইয়াৰ লোকসকলৰ চেন্স অফ হিউমাৰ বহু অধিক থকা দেখা যায়। সমগ্ৰ বিশ্বত অৱস্থিত থকা 10টা আটাইতকৈ ডাঙৰ শ্বপিং মলৰ ভিতৰত 3টা মল ফিলিপিনছতেই মজুত আছে। আজিৰ দিনত এই দেশখনত 23টা এক্টিভ জ্বালামুখী মজুত আছে আৰু 1951 চনত ইয়াৰ এটা জ্বালামুখীত 20শ শতাব্দীৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণ হয় আৰু এই বিস্ফোৰণটোৰ পৰা ওলোৱা ধোঁৱাবোৰ 34 কিলোমিটাৰ ওপৰলৈকে বিয়পি পৰে, যাৰ ফলত পৃথিৱীৰ তাপমান 0.5 ডিগ্ৰীলৈ বাঢ়ি গৈছিল। এই দেশখনৰ দ্বিতীয় আটাইতকৈ ডাঙৰ জ্বালামুখীটোক এটা বহুত ডাঙৰ আকৰ্ষণ মনা হয়। আচলতে ইয়াৰ তাল নামৰ জ্বালামুখীটো এটা হ্ৰদৰ মাজত অৱস্থিত আছে, যাক সমগ্ৰ ফিলিপিনছৰ ভিতৰত এটা মুখ্য আকৰ্ষণ কেন্দ্ৰ মনা হয়। ক'বলৈ গ'লেতো ফিলিপিনছত এখন চৰকাৰে সমগ্ৰ দেশখনক পৰিচালনা কৰে, কিন্তু ফিলিপিনছত মিনডানাও নামৰ এখন ঠাই আছে য'ত বেছিভাগ জনসংখ্যা মুছলমান ধৰ্মী আৰু ইয়াত এখন বেলেগ স্বতন্ত্ৰ চৰকাৰে কাম কৰে। বিশ্বৰ অন্য দেশলৈ যিমানবোৰ নাৰ্ছ পঠোৱা হয় তাৰ ভিতৰত বেছিভাগেই হৈছে ফিলিপিনছৰ নাৰ্ছ। ফিলিপিনছত বেছিভাগ ফিলিপিনো ভাষা কোৱা হয়, কিন্তু ইয়াত মুঠ 170তকৈ অধিকটা ভাষাৰ প্ৰচলন আছে। ফিলিপিনছৰ জেলিফিছ লেক সমগ্ৰ বিশ্বতে বহু বিখ্যাত আৰু এই লেকটোত 1 কোটিতকৈ অধিক জেলিফিছ পোৱা যায়। ফিলিপিনছৰ হ্ৰদবোৰক বিশ্বৰ অন্য হ্ৰদতকৈ বহু বিপদজনক মনা হয়, কাৰণ ইয়াত বিষাক্ত সাপ আৰু ঘৰিয়ালৰ দৰে ভয়ানক প্ৰাণী মজুত থাকে। ফিলিপিনছত বিশ্বৰ দ্বিতীয় আটাইতকৈ গভীৰ ঠাই মজুত আছে। ফিলিপিনছে সমগ্ৰ বিশ্বক আটাইতকৈ অধিক নাৰিকলৰ এক্সপৰ্ট কৰে। ফিলিপিনছ এখন বহু সুন্দৰ দেশ আৰু ইয়াৰ সুন্দৰ সাগৰীয় বীচৰ বাবেও ই বহু জনপ্ৰিয় আৰু ই বিশ্বৰ তৃতীয় আটাইতকৈ ডাঙৰ সমুদ্ৰীয় তট থকা দেশ, যি 37,279 কিলোমিটাৰলৈকে বিয়পি আছে। গতিকে বন্ধুসকল, ফিলিপিনছৰ বিষয়ে আজি ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।